Hello viewers, মই চেনেলে আজি আপোনাক WhatsAppৰ হেকিংৰ কথা যে আপুনি WhatsApp কাৰোবাৰ একাউণ্ট কেনেকৈ হেক কৰিব চাই থাকিব মই ভিডিওটো শেষলৈকে যদিহে আপোনাৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ড আছে তাৰ ই কাৰ লগত কথা পাতে কি মেছেজ কৰে আপুনি সেইটো সব আপোনাৰ নিজৰ মোবাইলত চাব পাৰিব কেনেকৈ চাব চাই থাকিব মোৰ ভিডিওটো শেষলৈকে তো ভিউৱাৰ্ছ আপোনাৰ সফালে থকাটো হ'ল আপোনাৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডৰ মোবাইল আৰু যেটো বাওফালে আছে হেতু আপোনাৰ মোবাইল তাত আপুনি WhatsApp ৱেব এপটো ওপেন কৰিব লাগিব তাৰ পিছত এটা QR কোড ওলাব হয় বন্ধু এই QR কোড ওলাই গৈছে তাৰ পিছত আপুনি যেটো আপোনাৰ মোবাইল WhatsApp হেক কৰিব খুজিব তাৰ পিছত ওপেন কৰি পিনে ওপৰত তিনিটা ডট আছে তাতে ক্লিক কৰি এটো WhatsApp ৱেব তাতে ক্লিক কৰাৰ পিছত গো ইট ওলাব তাত ওকে কৰি পিনে আপোনাৰ যেটো আপোনাৰ QR কোড আছে হেতু আপুনি স্ক্যান কৰিব লাগিব তাৰ ওপৰত দি কেমেৰা দি হয় স্ক্যান কৰি দিয়ক তাৰ পিছত আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ বা বয়ফ্ৰেণ্ডৰ যিমান মেছেজবোৰ আছে তাত স্ক্যানিং হৈ পিনে ওলাব অলপ সময় লাগিব চাই থাকিব হয় যদি আপোনাৰ মোবাইলত নেটৱৰ্ক কম থাকে তেতিয়া হলে কেতিয়াবা ফেল হৈ যাব তেতিয়া ট্ৰাই এগেইন বুলি দেখাব আপুনি ট্ৰাই এগেইন কৰি দিয়ক যদি নেটৱৰ্ক যদি ফুল থাকে সোনকালে আহি যায় কেতিয়াবা নেটৱৰ্ক কম থাকিলে অলপ সময় লাগে আপুনি চেষ্টা কৰক নিশ্চয় হ'ব এতিয়া চাওক আহি গৈছে প্ৰফাইল পিকচাৰবোৰ এতিয়ালৈকে অহা নাই আহিব অলপ সময় লাগিব এতিয়া অকল নামবোৰ দেখিব পাইছে যে আপোনাৰ যেটো বেলেগৰ মোবাইল আছে হেতু যি নামৰ মানুহবিলাক আছে মেছেজ কৰিছে সেইবিলাক সব আপোনাৰ মোবাইলত আহি পৰিছে এতিয়া চাওক প্ৰফাইল পিকচাৰ বিলাকো আহিছে আপোনাক মই এতিয়া দেখুৱাম যে যদিহে আপোনাৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডে কোনোবা মেছেজ কৰে আপুনি আপোনাৰ তাত কেনেকৈ ওলাব আপুনি কেনেকৈ চাব পাৰিব আপোনাক মই কৈ দেখুৱাম যেটো সোফালে আছে হেতু আপোনাৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডৰ মোবাইল ই যদি কাৰোবাৰ এটা মেছেজ হাই বুলি দিছে তেতিয়া চাওক আপোনাৰ মোবাইলটো হাই বুলি ওলাইছে আৰু এটা মেছেজ যদি চাইছো হেল্ল বুলি এতিয়া চাওক আপোনাৰ মোবাইলটো হেল্ল বুলি ওলাইছে যি মেছেজ নকক কিয় বা কোনোবা ফটোই দিয়ক বা কি মেছেজে দিয়ক আপোনাৰ তাত সব আপুনি সেম টু সেম দেখা পাব এতিয়া মই ফটো সেন্ড কৰি দেখুৱাইছো এটো এখন মই ফটো সেন্ড কৰিছো আপোনাৰ পাৰ্টনাৰে বেলেগক ফটো এখন সেন্ড কৰিছে কিন্তু আপোনাৰ মোবাইলটো সেই ফটোখন ওলাব এয়া চাওক একেখন ফটোকে সেম টু সেম ওলাইছে তো এনেকৈ আপুনি যিকোনো কাৰ্ড দিয়ে বা দিয়ে যাৰ লগতে কথা নাপাতক যি কথা নাপাতক আপুনি আপোনাৰ মোবাইলত চাব পাৰিব সাবস্ক্ৰাইব কৰি